BTCৰ প্ৰায় 19টা বিভাগ ক্ষমতাহীন হৈ পৰিছিল পূৰ্বৰ চৰকাৰৰ দিনত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী চিফ হোৱাৰ লগে লগে সেই 19টা বিভাগ সম্পূৰ্ণ ঘূৰাই দিছে ক্ষমতা। আৰু ইতিমধ্যে BTC উন্নয়নৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। আমি ইতিমধ্যে কোকৰাঝাৰৰ মূল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাৰিগাঁও পইণ্টৰ পৰা কোকৰাঝাৰ চহৰলৈকে যোৱাৰ কাৰণে আমি 3খন উৰণীয়া সেতুৰ কাৰণে আমি DPR প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আপোনালোকে আমাৰ ইয়াত বেকী নদীৰ ওপৰত বাৰাপেটা সংযোগী কৰি পেলাই প্ৰায় 352 কোটি টকাৰ এখন দলং নিৰ্মাণৰ কাৰণে আমি প্ৰাকলন ইতিমধ্যে আমি প্ৰস্তুতি চলাই আছোঁ বিভাগীয়ভাৱে। গোসাইগাঁৱত এখন উৰণীয়া সেতু নিৰ্মাণৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। আৰু ইস্কনৰ এটা 30 কোটি টকাৰ আমি মন্দিৰ মথনগুৰি পৰিষদীয় সমষ্টিত নিৰ্মাণৰ প্ৰস্তুতি চলাইছোঁ 1000 কোটি টকাৰে। আৰু ইতিমধ্যে যোৱাকালিৰ PMBৰ বৈঠকত আমাৰ সিদ্ধান্ত হৈছে যে যিসকল 10ম শ্ৰেণীত অধ্যয়নৰত হৈ আছে বা একাদশ শ্ৰেণী বা দ্বাদশ শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে BTCত, আমি BTC দল আৰু চৰকাৰৰ তৰফৰ পৰা আমি তেওঁলোকক ফ্ৰী ক্ৰচিং, গ্ৰীষ্মকালীন ফ্ৰী ক্ৰচিং দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যোৱাকালি PMBৰ মিটিঙত। আৰু যোৱাকালি PMBৰ মিটিঙত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি অসমত যেনেকৈ ভিজিলেন্স কমিটি আছে, চিএম ভিজিলেন্স কমিটি বা চেল, ঠিক তেনেকৈ আমি BTCত এখন প্ৰাক্তন MCLA আৰু প্ৰাক্তন বিধায়কসকলক লৈ পেলাই দুৰ্নীতি নিবাৰণৰ কাৰণে এটা বিশেষ কোষ গঠন কৰাৰ কাৰণে আমি যোৱাকালি PMBৰ মিটিঙত সিদ্ধান্ত লৈছে। ইতিমধ্যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিজন MCLA, প্ৰতিজন EM, প্ৰতিজন বিধায়কে আৰু মিত্ৰজোঁটৰ বিধায়কসকলেও, BJPৰ বিধায়কসকলেও ইতিমধ্যে সমিল মিলেৰে BTC উন্নয়নৰ কাৰণে কাম কৰি আছে।